আজি আমি কাৰ্বি ছাত্ৰ সন্থাৰ আৰু ইয়াৰ বিভিন্ন দল সংগঠনে আমি ইয়াত এটা পিচফুলি ডেমনষ্ট্ৰেশ্যন মানে এটা প্ৰটেষ্ট কৰিছোঁ। কাৰণটো হ'ল যে আমাৰ যোনটো ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিল মানে এটা ফেলাৰ বুলি ক'ব লাগিব যে যোনটো ইয়াত আমাৰ বিজাৰ লেণ্ডত ইলিগেল চেটেলাৰ আছে যিসকলক মানে ইলেকশ্যন কৰিব লাগে বুলি সিহঁতে মানে আমাক যোনটো ৱৰ্ড দিয়া আছে এইটো প্ৰমিছ দিয়া আছে এতিয়ালৈকে সিহঁতে মানে ইলেকশ্যন কৰা নাই। গতিকে আমি গোটেই মিলিখিনি আজি আমি এই ধাৰণাটো আমি কিবা লোৱা হৈছে আৰু আমাৰ ডিমাণ্ড এইটো হ'ল যে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যে 20 তাৰিখ আমি বহুত ভালকৈ আলোচনা কৰিছোঁ যে সিহঁতে মানে 21ৰ পৰা এটা SOP বনাব আৰু ইলেকশ্যন নটিছৰ মানে এইটো ছাৰ্ভ কৰিব বুলি সিহঁতে কোৱা হৈছে। কিন্তু আজি 8 তাৰিখলৈকে এতিয়ালৈকে তেখেতে মানে একো পদক্ষেপ লোৱা নাই ইলেকশ্যন কৰিবলৈ কাৰণে। আৰু যে অমৰ সিং টিছো যোনটো লেণ্ড এণ্ড ৰেভিনিউ ইনচাৰ্জ EM আছিলে তেখেতে তাত যোনটো আমাৰ ঘেৰণি তাত আমাৰ ধাৰণা হোৱা থাকোঁতে তেখেতে কৈছিলে যে যোনটো ইয়াত হাইকোৰ্টৰ পৰা অৰ্ডাৰ থাকা আছে চাৰ্থে ভাংচো মাটি বুলি তাত বেলেগ এটা মানে সিহঁতে কাঢ়ি লৈছে, সিহঁতে থাকি গৈছে যে তাতো মানে মাৰ্চ ফাৰ্ষ্ট উইক নহ'লে 7 তাৰিখে মানে ইলেকশ্যন কৰিব বুলি কৈছে। কেতিয়া হ'লেও এতিয়ালৈকে মানে মাৰ্চ ফাৰ্ষ্ট উইকো কৰা নাই যে 7 তাৰিখো কৰা নাই যে এই বিষয় লৈ আমি যে ইলেকশ্যন কৰিব লাগে বুলি আজি আমি ধাৰণাটোৱে ইয়াত থাকিছে। আৰু যে আমাৰ যোনটো আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিল গেট সন্মুখত যোনটো ধাৰণা কৰিছিলোঁ যে সিহঁতে মানে আমাৰ ইয়াত পুলিচ আৰক্ষীকেইটাই যে সিহঁতক গ্ৰেপ্তাৰ কৰা হৈছে যে আৰু আমি ডিমাণ্ড যে আমাৰ দাবী হৈছে যে সিহঁতে অতি সোনকালে যে ইয়াত আমাৰ সিহঁতক মানে ৰিলিজ কৰিব লাগে যে ৰিলিজ কৰি কিনি ইয়াত আনিব লাগে সিহঁতক। তাৰ পাছতে আমি এই আন্দোলনটো মানে আমাৰ এইটো আন্দোলনটো সমাপ্ত হ'ব যেতিয়ালৈকে তেখেতক মানে গ্ৰেপ্তাৰ কৰাৰ পৰা ৰিলিজ নকৰে তেতিয়াৰ পৰা আমি এইটো ইয়াত মানে এই সংগ্ৰামটো চলি থাকিব। আৰু তাৰ পাছত এটা কথা হ'ল যে আমাৰ এইটো আন্দোলনটো আমাৰ অকল আজি বুলি নহয় যে কাইলৈৰ পৰা আমি বিভিন্ন জেগাত বেলেগ বেলেগ ঠাইত এনেকৈ আমাৰ প্ৰতিবাদটো চলি থাকিব যাতে যেন যে সেই আমাৰ যোনটো আমাৰ ডিমাণ্ড আছে আমাৰ দাবী আছে সেই ফুলফিল নোহোৱালৈকে যে আমি এই প্ৰতিবাদটো আমি চলি লৈ থাকিম। আৰু এই আন্দোলনত কোন কোন সংগঠন আহি গোট খাইছে? আমাৰ ইয়াত বহুতখিনি সংগঠন আছে যে ইয়াত আমাৰ পলিটিকেল পাৰ্টিৰ পৰা আহিছে APHLC আৰু কাৰ্বি ছাত্ৰ সন্থা আহিছে আৰু বেলেগ বেলেগ ছ'চিয়েল অৰ্গেনাইজেশ্যন কেইটা বহুত আছে, বেলেগ পলিটিকেল পাৰ্টি কেইটা হৈছে যে আমাৰ এই আন্দোলনটো যে আগৰ পৰা আমি কোৱা হৈছে যে এই আন্দোলনত আমি এইটো কিবা কোনো পলিটিকেল পাৰ্টি এইবিলাক ইছ্যু লোৱা নাই যে ইয়াত সকলো আছে, সকলো আমাৰ ইয়াত কিবা ধৰ্ম জাতি এইবিলাক কোৱা নাই যে আমাৰ এটা উদ্দেশ্যৰ পৰা আহিছোঁ। আজি ইয়াত আপোনালোকে দেখিব পাইছে যে ইয়াত কোনো পাৰ্টিৰ ফ্লেক্স নাই, চিম্বল নাই, একো নাই। ইয়াত আমাৰ খালি ট্ৰাইবেলছ কেইটা আহিছে যে এটা উদ্দেশ্য এটা ডিমাণ্ডৰ পৰা যে ইয়াত যোনটো ইলিগেল চেটেলাৰ আছে ইলিগেল চেটেলাৰক যে আমি এই তাত সোনকালে যে ইলেকশ্যন কৰিব লাগে বুলি কৈছে যে আমি ইয়াত তাত বসবাস কৰা কেইটা যে বিহাৰী কমিউনিটি বুলি আমি বিহাৰী অকল চবৰ বিহাৰীৰ কাৰণে আমি এইবিলাক কোৱা নাই যে ইলেকশ্যন কৰিব লাগে বুলি। ইয়াত আমাৰ বেয়া পোৱা এইবিলাক একো কথা নাই যে যোনটো তাত থকা বিজিআৰ লগত সিহঁতৰ ইলিগেল চেটেলাৰ আছে সিহঁতকে মানে ইলেকশ্যন কৰিব লাগে বুলি আমি এই পিচফুলি ধাৰণাটো ইয়াত ৰখা হৈছে। আৰু আজি দুপৰীয়া সময়ত ঠিক CMে এখন প্ৰেছ মিট দিয়ে। প্ৰেছ মিটখনত কয় যে আমাক বহুত ডাঙৰ এটা ফ'ৰ্চ লাগিব যিহেতু তাত 10,000 বনবাসী তাত থকা আছে লোকসকল আছে। তেনেকুৱা এটা ইভিকশ্যন কৰিবৰ কাৰণে বহুত এটা ডাঙৰ ফ'ৰ্চ লাগিব, সেইটো কাৰণে আমাক হয়তো 2-3 মাহ লাগিব পাৰিব পাৰে। সেই বিষয়ে আপোনালোকে কি ক'ব? মানে এইটো CMে কৈছে এইটো ক'বলৈ গ'লেতো এইটো এটা বাহানা বনাইছে। এইটো আমাৰ যে আমাৰ অসমত আছোঁ ইয়াত কাৰ্বি আংলংটো অসমৰ আণ্ডাৰ এতিয়া আছোঁ যে আমাৰ অসম চৰকাৰ ইয়াত আমাৰ আৰক্ষীকেইটা এতিয়া নাই নেকি? ইয়াত পুলিচ আমাৰ ইয়াত কোনো কম নাই। ইয়াত যদি সিহঁতে যদি ইনিচিয়েটিভ লয় ইয়াত পুলিচৰ কথাটো নাহে, কাৰণ সিহঁতে ইলেকশ্যন কৰিব মনহে নাই বুলি আমি ক'ব পাৰিম। সেইকাৰণে সিহঁতে বেলেগ বাহানা বনাইছে যে সিহঁতে কৈছে পুলিচ ফ'ৰ্চ নাই বুলি। এইটোতো আমি নামানো যে পুলিচ ফ'ৰ্চটো আমাৰ অসমৰতো বহুতখিনি পুলিচ আছে। ইয়াতো আমাৰ বহুতখিনি আমি হাজাৰ লাখৰ আমাৰ অসমৰ পুলিচটো আছে। ইয়াত 10,000ৰ পুলিচ লাগে বুলি সিহঁতে 10,000 মানুহ লৈ নিব নোৱাৰে নেকি? আৰু আমি কৈছে যে তাত যোনটো ইলেকশ্যন দিনা হ'ব আমিতো সকলো তাত যাম ন। আমি সেই সময়ত 20 তাৰিখ সময়ত আমি আলোচনা কৰিছোঁ, আমি প্ৰমিছ দিছোঁ যে তহঁতৰ অকল ইয়াত নিজৰ অথৰিটিকেইটাহে ইয়াত আছে বুলি তহঁতে ভাবিব নালাগে বুলি আমি কোৱা হৈছে যে তাত আমি চবৰ যিমানখিনি দল সংগঠন আছে পলিটিকেল পাৰ্টি আছে তাত একেলগে আমি তাত গৈ কিনি আমি এইটো এভিকশ্যনটো শান্তিমতে আমি কৰিম বুলি সেই সময় আমি এটা ৱৰ্ড দিছোঁ সিহঁতক। সেইকাৰণে এইটো আৰক্ষীৰ বিষয়টো সিহঁতে এইটো এইবিলাক বাহানা বনাইছে বুলি আমি এইটো ক'ব পাৰিম। আৰু